preview. Sorry, copyright claim. Please subscribe me A.D.J creation, like, comment, share also. Hello বন্ধুসকল, আজি এটা নতুন ভিডিও টিউটোৰিয়েল লৈ আনিছো। তো কোৰে কমেন্ট কৰি কৈছিল যে লাভ ষ্টেটাং সং আনিব বুলি। সো মই ফাইনালি আনি দিলোঁ। সো তোমালোকে চাই যাবা আৰু ভিডিওটো অতি সহজে তোমালোকে বনাব পাৰিলে। সো ভিডিওটো ফুলত চাবা তোমালোকে, আৰু যদি প্ৰথমবাৰ আহিছা সাবস্ক্ৰাইব কৰি দিবা, লাইক কমেন্ট কৰি দিবা। সো বলা এটা ভিডিওটো আৰম্ভ কৰোঁ। সো প্ৰথমতে আমি ফিডবেক যোনটো ওপেন কৰিম। ওপেন কৰাৰ পিছত তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা। ইয়াত একো কৰিব নালাগে, ইয়াত ৰিলিক্সবোৰ লিখাই আছে। তো তোমালোকে বাছ ইয়াত ফটোটো এড কৰিলে হৈ গ'ল। সো ফটো এড কৰিবৰ কাৰণে প্লাছত যাবা, প্লাছত যোৱাৰ কাৰণে মিডিয়াত যাই পিনে এইটো সিলেক্ট কৰি ল'বা। সিলেক্ট কৰি লৈ পিনে ইয়াত ফিল্ডত যাবা, ফিল্ডত যাই পিনে ফুল কম্বিনেশ্যন ইয়াত দেখা পাইছে তোমালোকে। তাত ক্লিক কৰি ফটোটো এনেকৈ টেপ কৰি কিনে একদম তললৈকে আনি দিবা, একদম তললৈকে। বাছ তাৰপিছত আমি কি কৰিব লাগিব, ফটোটোত এটা ইফেক্ট লগাব লাগিব। তো ফটোটো এনেকৈ দিব, এনেকৈ টেপ কৰাৰ পিছত লাষ্টলৈকে দিব। লাষ্টত এইটো টাবাৰচোন দি কিনে এইটো কৰি দিব। তাৰপিছত কি কৰিব লাগিব, ফটোৰ এটা ইফেক্ট লগাব লাগিব। ফটোত আমি টেপ কৰি এইটো যাম, যদি মানে এক্সেছ কৰিম CH বুলি মাৰিলে হৈ যাব। প্ৰথমতে দেখা তুমি এইটো তাৰপিছত টেপ কৰাৰ পিছত চেনেল যাবা। তাৰপিছত ইয়াত জি কৰি দিব। তাৰপিছত কি কৰিব লাগিব, ইয়াত ইফেক্ট লগাব লাগিব, ইফেক্ট। চ' মই দুটা চেক ইফেক্ট দিম আৰু এটা এক্সএম। চ' লাষ্টটোত চেক ইফেক্ট প্ৰজেক্টত যাবা। চেক ইফেক্ট প্ৰজেক্টত যাই পিনে ইয়াত দেখি চাগে, ইয়াত এইটোত লাষ্টটোত এইটো কপিটো কৰি দিবা, কপি কৰি দিবা। তাৰপিছত আৰু আমি যোনটো প্ৰজেক্টত আহিছিলোঁ সেইটো আহিম। তাৰপিছত আমি কি কৰিম, ইয়াত লাষ্ট ইয়াত এইটো বস্তু দেখা পাইছোঁ তোমালোকে। ইফেক্ট যাবা, ইফেক্ট মানে কপি পিনে ইফেক্ট কৰি দিবা। তো এনেধৰণে আহি যাব। তাৰপিছত কি কৰিব লাগিব, আৰু যাব লাগিব। যোৱাৰ পিছত আৰু দেখা পাইছা A.D.J ক্ৰিয়েশ্যন বুলি, তাত যাবা। তাত যাই কিনে ইয়াত কপি ইফেক্ট কৰি ল'বা। কপি কৰি লৈ কিনে আৰু এইটো প্ৰজেক্টত যাবা। এইটো যাই পিনে ইয়াত টেক্সট দেখা পাইছা, টেক্সট লাইন এইটো তাত আমি পেষ্ট কৰি দিম। চ' বন্ধুসকল গোটেইকেইটাতে এনেকুৱা পেষ্ট কৰি যাবা। মই ভিডিঅ'টো বেছি লম্বা নকৰোঁ, এনেকৈ কপি কৰি কিনে গোটেইকেইটাতে দি যাবা তোমালোকে। আৰু তাৰপিছত আমি আৰু এটা চং ইয়াত দিব লাগিব। চংটোত এইপিনে পাছত যাবা, পাছত মিডিয়াত যাবা। মিডিয়াত যাই পিনে চংটো মই টেলিগ্ৰাম চেনেলত দি থোৱা আছে, তোমালোকে তাত যাই পিনে কৰি ল'বা। প্ৰথমতে জানে এই চং কেনেকৈ এড কৰিব লাগে। তাৰপিছত ভিডিঅ'টো হৈ গৈছে। তাৰপিছত ইয়াত কি অপশ্যন দেখা পাইছা, তাত যাবা। তাত যাই কিনে ইয়াত এক্সপৰ্ট কৰি দিবা।